আজি মোৰ ষ্টাইলত বনাম ছাগলী মাংস। প্ৰথমতে এইখিনি মেৰিনেট কৰি ল'ম। ৰচুন আদা, অলপমান হালধি, কাশ্মীৰী মিৰ্চ, জিৰা গুড়ি, অলপমান মিট মছলা, কেঁচা মিঠাতেল। এতিয়া অকণমান নিমখ দি কিনে সানিম। হ'ল এতিয়া অকণমান ওপৰত জালুক। এইখিনি মই এতিয়া 20 মিনিট থৈ দিম। নিমখ প্ৰথমতে দিয়া হৈছিলে, সেইকাৰণে এতিয়া অকণমান সোৱাদ অনুযায়ী